দিনৰ মূৰত ইয়াতে আজি প্ৰথম আহিলোঁ। এটা পক্ষী আছে কিন্তু মই পুৰা মাত ওলাইছে এইবিলাক পক্ষী ন। এতিয়া বৰ্তমান হাতীগাঁৱৰ মিনি তাজমহল আছোঁ। এইকেইটা হেৰি মায়েক বাপেক আৰু পুতেক ক'বাৰ নহয় অকল মাক বাপেকৰে চাগে। দুটা আহিব পৰা আছে এতিয়া। এইটো ডাঙৰ ৰহস্য আছে। কি ৰহস্য কোৱাচোন আমাক? নাই এইটো অলপমান ডকুমেণ্ট কৰি ক'ব লাগিব। আসসালামু আলাইকুম ভাই, কেনে পিছে বাকী কেনেকুৱা লাগিল আজি? মজা মজা নেকি? ক'ত ক'ত ফুলিলি আজি? বহুত। পিছে এইটো আমি বৰ্তমান ক'ত আছোঁ? হাতীগাঁও মিনি তাজমহল আছে এতিয়া। বেলেগ বনাইছে না? মই আহি থাকোঁ বাৰু। পিছে তোমাৰ কেনে লাগিছে? মজা লাগিছিলে। ছাল বনাইছে না? ঠাণ্ডা ন? ঠাণ্ডা। ক'ত যাবি? হয় নেকি? হ'ব দে ইনশাল্লাহ। ভৰি বিহোৱা নাই নেকি ভাই? ভৰি বিহোৱা নাই? কি কৰে ভাই? কিমান দিনৰ মূৰত আহিছে তই? কেনে লাগছি কেনে তাৰমানে এতিয়া? নে লাগছি কেনেকুৱা? ভাল লাগছি না? এতিয়া আৰু আজি কৈছিল মানে কিমান ফুলিলি আজি? কিমান ফুলিলি আজি? এতিয়া বৰ্তমান কৈ দিছোঁ আমি। এতিয়া বৰ্তমান হাতীগাঁৱৰ মিনি তাজমহল আছোঁ। পুৰা ফুৰি আছোঁ আৰু পুৰা। আজি প্ৰথম আহিলে আগতে অহা নাছিলোঁ না। সুবহানাল্লাহ। কি ৰাতি তোৰ তুলিছোঁ ফটো ভিডিঅ' কৰিছোঁ মই ভিডিঅ' কৰি আছোঁ পুৰা। পিছফালেহে আম লাগিব। দেৰি দিব সেইটো বেয়া হৈ আছে। কি লাজ লাগে আকৌ? দাদা দিম দে। সুন্দৰ ভাল হৈছে দে।